এই বেটাক চাইছা এতিয়া ঘুমটিৰ পৰা উঠাই নাই টেঙা উঠ চাইছা ইয়াক আৰু উল্টি পুল্টি ঘুমাই টেঙা তোৰ বোলে ইণ্টাৰভিউ আছে উঠ সোনকালে আরে দেউতা শুব দিয়া না ইন্টারভিউ আছে এইটো আৰু কেনেকুৱা কথা তই ইণ্টাৰভিউত নাজা নেকি যাম অলপ শুবলৈ দিয়া না গোটাই ৰাতিটোৱে টোপনি নাহে বেটা গোটাই ৰাতি মোবাইল টিপি থাকিবি টোপনি ক'ৰ পৰা আহিব আপুনি যে আৰু চিঞৰি থাকে নহয় আপোনাৰ কাৰণে আৰু ঘৰখনত থাকিব নোৱাৰে শুনছা ইয়াৰ কথা টেঙা না শুনিছা ইয়াৰ কথা মোৰ কাৰণে বোলে ঘৰত থাকিব নোৱাৰে ইয়াৰ ইণ্টাৰভিউ আছে ইয়াক মাতি দিছো ইয়াৰ মোৰ লগত টকাটকি কৰি থাকে কি আপুনি ল'ৰাটোৰ লগত ব্যৱহাৰ কৰি থাকে উঠিব নোৱাৰে সময় হ'লে শুনছা মা আৰু ল'ৰা একে কথা ইয়াৰ কাৰণে কি ৰৈ থাকিব নেকি আপুনি চিঞৰিব নালাগে মই গৈ আছো নহয় মই উঠাই দিছো কি আপুনি ল'ৰাটোৰ লগত চব সময় কেটকেটাই থাকে হা আচৰিত কথা মই ভাল কথা ক'লো আৰু মোকে গালি পাৰা বাবা উঠাচোন ইণ্টাৰভিউ আছে তোমাৰ উঠি যা সোনকালে মা উঠিছো এই দেউতাই খালি কেটকেটাই চিঞৰি থাকে নহয় মই কেতিয়াবা কিন্তু ঘৰ এৰি পলাই যাম যা বাবা খং নকৰিবা মোক হাতখন ধৰি ভালকে ইণ্টাৰভিউটো দি আহা খালি ইণ্টাৰভিউটো দি চাকৰিটো পাওঁ তাৰ পিছত গম পাবি চাকৰি পোৱাৰ পিছত দিনে মই ঘৰ এৰি ওলাই আৰে বাবা ঠিক আছে আগতে চাকৰিটো পাই ল ইণ্টাৰভিউটো দিয়া ইণ্টাৰভিউত পাছ কৰ তাৰপিছত বাকী চিন্তা কৰিবি ক'ত যা গৈ থাকিবি আপুনি কিন্তু ল'ৰাজনৰ লগত বেছি লাগি থাকে তুমি মা আৰু ল'ৰাই কি কৰা কৰি থাক মই ক'লো যা বাবা ফোন নকৰিবা মুখ হাত ধুই চাহ পানী খাই ভালকে ইণ্টাৰভিউটো দিয়া হ'ব মা মই কৈছো এটাই আদৰৰ সন্তান বাপ ইণ্টাৰভিউত মানুহ দেখোন বহুত আৰে বেংকা দোষ তই দেখোন আহিছা আহিলো আৰু কি কৰিম ভাবিলো চাকৰি যদি এটা পাওঁ তাকে ভাবিতো ময়ো আহিলো এটা কথা শুন তই যদি আগত সোমা তেনেহ'লে কি কি প্ৰশ্ন হৈছে প্ৰশ্নকেইটা মোক কৈ দিবি আৰু মই যদি আগত সোমা মই আহি তোমাক প্ৰশ্নকেইটা কৈ দিম উত্তৰকেইটা হ'ব ঠিক আছে কাকলি ইয়াতে কাকলি কাৰ নাম মোৰ নাম তোমাক মাতিছে নাই আৰু বেছি নাই আৰু দুজন মানুহে আছে তাৰপিছত শেষত বোধে মোৰে নাম আহিব শাবানা ইয়াৰ পিছত বাৰু কাৰ আহে তোৰ আৰু মোৰ দুজনে এজনে হ'ব বেলেগতো আৰু নাই ধীৰাজ অলপ আগুৱাও আমি টেংঠা মোকে মাতিছে যোৱা বন্ধু বেষ্ট অফ লাক চিন্তা নাই গোটাইকেইটা প্ৰশ্ন সি কৈ দিব নহয় মে আই কাম ইন স্যার ইয়েস কাম ইন বহক আচ্ছা তুমি ইণ্টাৰভিউ দিবলৈ সাজুনে হয় স্যার আচ্ছা কোৱাচোন বৰ্তমান অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ নাম কি ডক্টর হিমন্ত বিশ্ব শৰ্মা অতি সুন্দৰ এতিয়া মই তোমাক বিদেশৰ এটা প্ৰশ্ন সোধোঁ বৰ্তমান বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ নাম কি শেখ হাসিনা স্যার আন এটা প্ৰশ্ন আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ নাম কি জো বাইডেন স্যার অতি সুন্দৰ এতিয়া স্বাধীনতাৰ বিষয়ে কিছু সোধোঁ আমি ভাৰত স্বাধীন কেতিয়া হৈছিল 1947 চনৰ 15 আগষ্টত ধুনীয়া এতিয়া শেষৰটো প্ৰশ্ন কৰোঁ মংগল গ্ৰহত যে জীৱ আছে সেইটো তোমাৰ বিশ্বাস হয়নে স্যার বিজ্ঞানীসকলে পৰীক্ষা নিৰীক্ষা চলাই আছে এতিয়ালৈ সঠিক সিদ্ধান্তত উপনীত হ'ব পৰা নাই অতি সুন্দৰ এতিয়া তুমি বাহিৰত যোৱা আৰু শেষৰজনক পঠিয়াই দিয়া কি দোষ কেনেকুৱা হ'ল সুন্দৰ একেবাৰে সহজ প্ৰশ্ন হ'ব প্ৰশ্নৰ উত্তৰকেইটা মোক কৈ দিয়া প্ৰথমটো হিমন্ত বিশ্ব শৰ্মা দ্বিতীয় প্ৰশ্নৰ উত্তৰ শেখ হাসিনা তৃতীয় প্ৰশ্নৰ উত্তৰ জো বাইডেন
চতুৰ্থ প্ৰশ্নৰ উত্তৰ 1947 চনৰ 15 আগষ্ট আৰু 5 নম্বৰ প্ৰশ্নৰ উত্তৰ হ'ল পৰীক্ষা নিৰীক্ষা চলি আছে কিন্তু এতিয়া সঠিক সিদ্ধান্তত উপনীত হ'ব পৰা নাই। ঠিক আছে, 1 নম্বৰ তেনেহ'লে হিমন্ত বিশ্ব শৰ্মা, শ্বেখ হাছিনা, জো বাইডেন, 1947 চনৰ 15 আগষ্ট আৰু পৰীক্ষা নিৰীক্ষা চলি আছে, এতিয়া সঠিক সিদ্ধান্তত উপনীত হ'ব পৰা নাই। ধন্যবাদ দোষ, তেনেহ'লে সোমাওঁ মই ভিতৰত। ঠিক আছে যোৱা। ই যে কি কৰিব ক'বাই নোৱাৰো। মে আই কাম ইন? অঁ আহা বহা। আচ্ছা তুমি ইণ্টাৰভিউ দিবলৈ সাজুনে? হয় স্যার। আচ্ছা তোমাৰ নাম কি? হিমন্ত বিশ্ব শর্মা স্যার। আচ্ছা তোমাৰ মাৰ নাম? শেখ হাসিনা স্যার। তোমাৰ দেউতাৰ নাম? জো বাইডেন স্যার। আচ্ছা তোমাৰ জন্ম কেতিয়া হৈছিল? 1947 চনৰ 15 আগষ্টত স্যার। তুমি পাগল নেকি হে? বিজ্ঞানীসকলে পৰীক্ষা নিৰীক্ষা চলাই আছে, এতিয়া সঠিক সিদ্ধান্তত উপনীত হ'ব পৰা নাই। ওলাই যা কৈছো, ওলাই যা, ইয়াত ঠাট্টা কৰিবলৈ আহিছে নহয়? স্যার মই চাকৰিটো পামনে? কেলা তুমি মোক তুমি পাগল বুলি ভাবছা নেকি? মই ইয়াতে ঠাট্টা কৰিবলৈ আহিছা? ওলাই যা নহ'লে চিকিউৰিটিক মাতি তোক খেদাই পঠাম। ওলাই যা কৈছো। তেনেহ'লে মই চাকৰিটো পামনে স্যার? চিকিউৰিটি ইয়াক বাহিৰ কৰাই দিয়া।